আপোনালোক সকলোকে স্বাগতম জনাইছো। এতিয়া 11 মান বাজিলে আৰু মই একাপ চাহ খাই আছো। ভাবিলো ব্লগটো ষ্টাৰ্ট কৰি লওঁ। এতিয়া যাম পাকঘৰলৈ ভাত বনাবলৈ। তেন্তে বলক আমি পাকঘৰলৈ যাওঁ, কি বনাওঁ চাই লওঁ। তেন্তে অকণমান সময় পিছত আপোনালোকক পুনৰ লগ পাই আছো। মোৰ ভাত আৰু দাইল ৰন্ধা হৈ গৈছে। এতিয়া মাছকেইটা ভাজিবলৈ আছে আৰু আজি বনাম বুলি ভাবিছোঁ কচুৰ লতি। তাৰ বাবে কচুৰ লতিৰ ওপৰৰ অংশখিনি, যাক আমি চুচ বুলি কওঁ, সেই চুচখিনি ভালদৰে আঁতৰাই এনেদৰে পিচ পিচ কৰি কাটি লৈছোঁ। আৰু এই পিচ পিচ কৰি লোৱা কচুৰ লতিখিনি আধা ঘণ্টামান সময়ৰ বাবে নিমখ দি ৰাখি থ'ব লাগিব। তেতিয়া কচুৰ লতিৰ বিজলুৱা ভাৱটো নাইকিয়া হয়। আৰু লগত কাটিছোঁ এটা মিডিয়াম চাইজৰ আলু। আপোনালোকে মোৰ কেৰাহীখন দেখি নাহাঁহিব, এই কেৰাহীখন আচলতে যথেষ্ট সৰু, কম বস্তু বনাবলৈ সুবিধা হয়। তাৰোপৰিও এইখন কেৰাহীত যিকোনো খোৱা বস্তু বনালে আমি বেছি সোৱাদ পাওঁ, সেইকাৰণে কেৰাহীখন এৰিব পৰা নাই। কেৰাহীত তেল গৰম হোৱাত মই পিঁয়াজখিনি দি দিছোঁ আৰু পিঁয়াজখিনি অকণমান সময়ৰ বাবে ভাজি আছোঁ। পিঁয়াজখিনি ভালদৰে ভাজ খোৱাৰ পাছত মই কুটি থোৱা আলু আৰু কচুৰ লতিখিনি দি সোৱাদ অনুসৰি নিমখ আৰু হালধি দিছোঁ আৰু অকণমান লৰাই মই তাত দিছোঁ আদা নহৰু পেষ্ট আৰু অকণমান জালুকৰ গুড়ি দি ঢাকোনখন লগাই দিছোঁ। অলপ সময়ৰ পাছত ঢাকোনখন দাঙি দেখোঁ যে আলুখিনি ভালদৰে সিজিবলৈ আৰম্ভ কৰিলে আৰু তেতিয়া অকণমান পানী দি দিছোঁ। বহুত বেছি পানী দিয়া নাই, একেবাৰে অকণমান দিছোঁ। বেছিকৈ পানী দি দিলে খাবলৈ বেয়া হ'ব। আৰু ভালদৰে লৰাই অলপ দেৰি কাৰণে মই ঢাকোনখন পুনৰ লগাই দিলোঁ। পুনৰবাৰ ঢাকোন দাঙি দেখোঁ যে ভাজিখিনি হৈ গৈছে। আৰু এয়া চাওক মোৰ কচুৰ লতি ভাজিখিনি কিমান ধুনীয়া হৈছে, নহয়নে বাৰু? এতিয়া মই ভাত পানী খাই আজৰি হৈ আহিলোঁ আৰু ভাবিছোঁ চুলিৰ যতন লওঁ। বহুত দিনেই হ'ল চুলিখিনিৰ যতন লোৱা নাই, যাৰ বাবে চুলিখিনি খুব বেছি সৰিছে আৰু বেয়া হৈ গৈছে। তেন্তে বলকচোন আজি মই চুলিত কি লগাওঁ চাই লওঁ। তাৰ বাবে মই এবাটিত দৈ লৈছোঁ আৰু লৈছোঁ এটা কক'নাট অইল। মই এইটো অৰ্গেনিক কক'নাট অইল লৈছোঁ, কিন্তু আপোনালোকে যিকোনো ধৰণৰ কক'নাট অইল ল'ব পাৰে। এতিয়া দৈ আৰু কক'নাট অইলখিনি ভালদৰে মিক্স কৰি এনেদৰে চুলিত লগাই লৈছোঁ আৰু এঘণ্টামানৰ পিছত ধুই দিম। এইফালে মাটিকঁঠাল কটাত লাগি গৈছে আৰু মাটিকঁঠাল কটা দাখন চাওকচোন। আগতে বাৰু ক'ৰবাত আপোনালোকে এনেকৈ মাটিকঁঠাল কটা দেখিছেনে? যদি দেখিছে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যি কি নহওক, বেলেগে যিকোনো বস্তু কাটি দিলে বা বনাই দিলে খাই মজাই লাগে, নহয়নে বাৰু ফ্ৰেণ্ডছ? ল'ৰাটোৱে চিলা উৰাবলৈ মন কৰাত দেউতাকে কাগজ কিনি আনিলেগৈ আৰু এতিয়া চিলা বনোৱাত ব্যস্ত হৈ পৰিল। এনেকুৱা ধৰণৰ কাগজ আমাৰ ঘৰত নাছিলে, সেইবাবে কিনি আনিব লগা হ'ল। আৰু এয়া চাওকচোন, আপোনালোকে বাৰু ধৰিব পাৰিছেনে কিহৰ জোখ লৈছে, কিমান জোখ লৈছে? মই কিন্তু একোৱেই ধৰিব পৰা নাছিলোঁ আৰু আপোনালোকৰ দৰে কেৱল মাত্ৰ ওচৰতে ৰৈ চাই আছিলোঁ আৰু ভাবি আছিলোঁ যে এইখন কি হ'বলৈ গৈ আছে। তেন্তে আপোনালোকো অকণমান সময় অপেক্ষা কৰি ভিডিঅ'টো চাব লাগিব, তেতিয়াহে গম পাব এইখন চিলা হ'বগৈ নে নহয়গৈ। লাহে লাহে চিলা ৰূপ লৈছেগৈ, নহয়নে বাৰু ফ্ৰেণ্ডছ? যদি এই চিলাখন উৰাব পাৰে তেন্তে আপোনালোকক মই নিশ্চয় দেখুৱাম। তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো অকণমান ধৈৰ্য সহকাৰে চাব লাগিব, তেতিয়া আপোনালোকে নিজেই গম পাব যে চিলাখন আজি উৰাব পাৰিবনে নে নোৱাৰে। এয়া চাওক, চিলাখন উৰিবলৈ আৰম্ভ কৰিছেই, মানে উৰি যাবগৈ। এইখিনি সময়ত খুব দুখৰ সময়, নহয়নে বাৰু? যেতিয়া খুব কষ্টৰে কিবা এটা কাম কৰা হয়, তাৰ পাছত যদি হঠাতে হাতৰ পৰা হেৰাই যায়, তেতিয়া খুব দুখ লাগে, নহয়নে বাৰু? এই চিলাখনত আমাৰ সম্পূৰ্ণ এড্ৰেছ আৰু ফোন নাম্বাৰ লিখি থোৱা আছে। যদি কোনোবাই আপোনালোকে পায় তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে। গুড ইভিনিং ফ্ৰেণ্ডছ, এতিয়া 6:30 বাজিলে আৰু মই ধূপ ধূনা জ্বলাই আজৰি হৈ আহিলোঁ।
দিনত মই দৈ লগাইছিলোঁ চুলিখিনিত আৰু দৈ লগোৱা আধা ঘণ্টামানৰ পাছত চুলিখিনি ধুই দিলোঁ আৰু এতিয়া শুকোৱাৰ পাছত মোৰ বহুত বেছি ভাল লাগিছে, একেবাৰে পাতল পাতল লাগিছে। আপোনালোকে যিসকলে চুলিত দৈ লগা নাই তেওঁলোকে এবাৰ লগাই চাব আৰু কেনে পালে মোক জনাবলৈ একেবাৰে নাপাহৰিব। আৰু এতিয়া মই ব্লগটো শেষ কৰিব লাগিব, কিন্তু শেষ কৰাৰ আগতে কালি আমি বৰহোলা গৈছিলোঁ গাঁৱৰ ঘৰলৈ আৰু তাতে আচলতে আমি গৈ থাকোঁতে ৰাস্তাত কিছুমান মই ভিডিঅ' কৰি ৰাখিছিলোঁ মোৰ ভাল লগা কিছুমান পৰিৱেশ, আৰু আপোনালোকৰ বাবে সেই ভিডিঅ'খিনি মই আগবঢ়াই দিছোঁ। আপোনালোকে ভাল পাব বুলি মই আশা ৰাখিলোঁ। আজি আমি পুৱাই পুৱাই যাত্ৰা আৰম্ভ কৰিছোঁ তিতাবৰ বৰহোলা অভিমুখে, মানে আমাৰ গাঁৱৰ ঘৰলৈ। আৰু এয়া হৈছে যোৰহাট গড়আলি দৃশ্য। আপোনালোকে মন কৰিছেনে গড়আলিত আগৰ তুলনাত ভিৰ যথেষ্ট কম, আৰু এয়া আমি তিনিওটা গৈ আছোঁ। ল'ৰাটোক মন কৰিছেনে সি কিমান বেছি ফূৰ্তি পাইছে। সি এনেকৈ ওলাই আহিবলৈ পালে খুবেই ভাল পায় আৰু এনেকৈ ফূৰ্তি কৰি কৰি কোনো ধৰণৰ আমাক আমনি নিদিয়াকৈ গৈ থাকে, আৰু আমিও ভাল পাওঁ। বিশেষকৈ গাঁৱৰ ঘৰলৈ আহিবলৈ পালেতো কথাই নাই। আৰু এয়া আমি বৰহোলা পাই গৈছোঁহি। দেখিছেনে কি সুন্দৰ ৰাস্তা ঘাট, মনোমোহা প্ৰাকৃতিক পৰিৱেশ, কোনো ধৰণৰ দিগদাৰী নাই, যান জঁট নাই। কেৱল মাত্ৰ গৰু ছাগলীকেইটাই অকণমান দিগদাৰী কৰে, কিন্তু উপায় নাই, যিহেতু গাঁৱৰ পৰিৱেশ, কোনো ধৰণৰ যান জঁট নাই, সেয়েহে সিহঁতি মুকলি মনে ঘূৰি ভাল পায়। আৰু এটা কথা মোৰ ভাল লাগে, প্ৰতিখন ঘৰৰ বাৰীতে তামোল পানেৰে নধৰা এনেকুৱা সেউজীয়া পৰিৱেশত থাকিলে সঁচাই মনবোৰ খুব ভাল লাগে, নহয়নে বাৰু? আৰু এই পাহাৰটো হৈছে নগা পাহাৰ, বৰহোলাৰ একেবাৰে কাষতে লাগি আছে। তেন্তে আজিৰ ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ। যদি ব্লগটো চাই ভাল লাগিল তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ।